बाक्सानि बागानपारायाव बाथौ फुजानि सनालि जयन्तीयाव आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिया नुजाथि फैदों। 1 अक्ट'बर खालारनिफ्राय 7 साननि हाबाफारिजों खुंजादों बे बाथौ फुजाया। बर'फोरनि नुवाथारि इसोर बाथौ फुजाखौ जोबोद गाजा गोमजायै फालिनायखौ नुनो मोन्दों। बाक्सा जिल्लानि बागानपारा आन्सलिक बाथौ फुजा कमिटिया देग्लाय बोसोराव 7 साननि बायदि मेहेरगोनां हाबाफारिजों खुंफुंदों बे बाथौ फुजाखौ। 1973 मायथाइनिफ्रायनो खुंबोनाय बे बाथौ फुजाया 50 बोसोराव आगान होबाय। बे बाथौ फुजा सनालि मायथाइनि दिनै 3थि सान। सानथामनि बे हाबाफारियाव धोरोमनि गेवलां सावराय मेलाव बाहागो लायो आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिया। दिनैनिफ्राय फुजासालिफोराव बोर लागोन आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिया। दिनै बाक्सा जिल्लानि बागानपारायाव खुंफुंजानाय बाथौ फुजायाव बाहागो लानानै आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिया नुवाथारि आफा आनान गसाइनि बोर लायो। आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिया बाथौ फुजाया बयनिबो जिउआव गोजोन लाबोनो होफैथों। मख'जाथावदि बे बाथौ फुजायाव बाहागो लानानै बिथाङा मोनसे बाथौ धोरोमनि गेवलां सावराय मेलावबो बाहागो लानानै रायजोफोरनि गेजेराव बिबुंथि लाखियो। আজি আমাৰ বাগানপাৰাৰ আপোনাৰ গোল্ডেন জুবিলি ইয়াত বাথৌ মানে যিটো মহামেলা বা বাথৌ পূজা এইটো চলি আছে। ইয়াত মোক আমন্ত্ৰণ জনাইছিলে, সেই হিচাপে ইয়াত মই অকণমান তেওঁলোকৰ লগত সময় দিবলৈ আহিলোঁ। গতিকে সেইটোৱেই পাৰপাছ, বাথৌ পূজাত আহিছোঁ। সেইটো চবৰে এটা মানে কিবা থাকে, চব সমাজতে চব ধৰ্মতে। ইয়াত মানে ধৰ্মগুৰুবিলাকৰ বা ধৰ্মৰ ওপৰত যিবিলাকে চৰ্চা কৰে, নিজৰ নিজৰ চিন্তাত নিজৰ নিজৰ মন্তব্য বক্তব্য সেইবিলাক থাকে। কাৰণ ধৰ্মটো আমি উৎপন্ন কৰা বস্তু নহয়, এইটো পূৰ্বপুৰুষৰ দিনত কেতিয়া কোনে কৰিলে। এতিয়া আজি কোনোবা যুক্তি দাঙি ধৰিলে নহয় বুলিও ক'ব নোৱাৰোঁ, সিও নিজৰটো সঁচা বুলি ক'ব নোৱাৰোঁ, বেলেগৰ নহয় বুলি ক'ব নোৱাৰোঁ। সেইটো লৈ বেলেগ বেলেগ। গতিকে বাথৌ ধৰ্মৰ কোনো ডিফাৰেঞ্চ নাই। শংকৰ সংঘ, সত্ৰ সংঘ আৰু নানান বানান কৃষ্ণ গুৰুক লৈ ফালে আৰু, কিন্তু গোটেইটোতো আমাৰ প্ৰভু শ্ৰীকৃষ্ণকে আমি মূল ধৰি ফালে পূজা কৰোঁ। ঠিক বাথৌতো তেনেকুৱা, যে বাথৌৰ নামত পৰিচালনা কমিটি যিবোৰ, এইবোৰ অলপ বেলেগ 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 মানে কমিটি থাকে। তো ইয়াৰ কোনো ডিফাৰেঞ্চ নাই। বাথৌ ধৰ্ম, বাথৌৰ যিটো তত্ত্ব, সেইটোলৈ যিখিনি প্ৰতাই দি আপোনাৰ মানে পূজা পাতাল দি আমাৰ কি কয় পূজা অৰ্চনা কৰি আহা, এইটো সমাজৰ ছিষ্টেম আগৰ পৰাই যেনেকৈ এতিয়াও তেনেকৈ হৈ আছে। গতিকে আজিকালি আৰু চবতে বিচাৰে চবে মই অকলে কিবা এটা বেছি ভাল কৰিব পাৰোঁ নেকি। গতিকে ভাল কৰাৰ কম্পিটিশ্যনত সেইবোৰ হয়। নাই, তেনেকুৱা ধৰ্মান্তৰটো বিশেষ একো নাই। ধৰ্মান্তৰটোতো চবৰে হয়, এইটো বড়ো বুলি নহয়। কিন্তু বড়োৰ ক্ষেত্ৰত কি, বড়োবিলাকে হ'ল ধৰ্মগোড়ামী হয়। গতিকে ধৰ্মগোড়ামীৰ কাৰণে এটা দুটা ক'ৰবাত যদি ধৰ্মান্তৰ হয়, তেতিয়া বড়ো সমাজত সেইটো লৈ চৰ্চা হোৱাৰ কাৰণে মানুহে ভাবে যে বড়ো সমাজত মানে বহুত ধৰ্মান্তৰ হয়। আমি যদি বেলেগ সমাজক মানে চাওঁ, বেলেগ সমাজতো সদায়তো কোনোবা মানে আপোনাৰ সৎসংগী হৈ আছে, কোনোবা কিবা এটা হৈ আছে, কিবা কিবি ওলাইছে। আজি মানে কিছুমানটো নামেই নাজানো, নিজৰ মানে কিবাটো বাদ দি ফালে সেইবোৰৰ মানে কিবা থাকি ফালে এইবোৰ পূজা অৰ্চনা কৰিছে। কিন্তু বড়োৰ ক্ষেত্ৰত কি, বড়োবিলাক হ'ল হাজাৰ হাজাৰ বছৰৰ পৰা মানে নিজৰ সামাজিক ছিষ্টেমত থকাটো বিচাৰে। আৰু যেতিয়া তাৰ পৰা কোনোবা আঁতৰি যায়, ডাঙৰ ঘটনা ঘটে। মানে বড়োবিলাকে সেইটো সহ্য কৰিব নোৱাৰে। আৰু তাৰ কাৰণে মাজে সময় তেনেকুৱা মানে চিটুৱেশ্যন কোনোবা গাঁৱত কোনোবা জেগাত হোৱাৰ কাৰণে চবে গম পায় যে বড়ো মানুহ ক'ৰবাত ধৰ্মান্তৰ হৈছে। কিন্তু ধৰ্মান্তৰ চবতে হৈছে। বড়োৰ ক্ষেত্ৰত বহুত ষ্ট্ৰিক্ট, আৰু সেই ষ্ট্ৰিকৰ কাৰণে বড়োৰ কথাটো কেতিয়াবা ওলাই যায়। কাৰণ সমাজখন লৈহে বড়োৱে চলে। বড়ো সমাজখনত বেলেগ ধৰ্মান্তৰ এটা পৰিয়াল হোৱাৰ লগে লগে সমাজখনৰ লগত যিটো একত্ৰিত হৈ থাকিব লাগে, সমাজৰ যিবিলাক ৰীতি নীতি পালন কৰিব লাগে, তেতিয়া এই পৰিয়ালটো কৰিব নোৱাৰা হৈ যায়। আকৌ গাঁৱৰ মানুহে তাক মানে যদি ৰাইজৰ কথা নুশুনে, সমাজৰ কথা নুশুনে, তেতিয়া তাক এঘৰীয়া মানে কৰিবলৈ কেতিয়াবা বাধ্য হয়। সেইটোৰ কাৰণে ৰাইজে নিবিচাৰে যে সমাজৰ মাজত বেলেগ বেলেগ নিয়মৰ মাজেদি সমাজখন চলক। সমাজৰ যিটো নিয়ম আছে এই নিয়মেদি চলাওক। তো সেইটো লৈ ফালে মানে তেনেকুৱা ধৰণৰ পৰিৱেশ কেতিয়াবা হয়। সেইটো বেলেগ সমাজতো আছে, কিন্তু বেলেগ সমাজত সহজত লয়, যোনে য'ত যায় যাব। আৰু সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠী হেৰুৱাই যায়। কিন্তু বড়োই মহাভাৰতৰ পৰা আজিলৈকে নেহেৰালে এই যে গোড়ামী ভাৱটো আছে নিজৰ। দুনিয়াই যিয়ে নহওক, কিন্তু আমি ইয়াতে থাকিম, যোনে যি নকওক। গতিকে বহুত ধৰ্মগুৰু আহিলে,
আমাৰ ইছলাম ধৰ্ম ইয়াতে বেলেগে প্ৰচাৰ কৰিলে, খ্ৰীষ্টান ধৰ্ম বেলেগে প্ৰচাৰ কৰিলে, বিভিন্ন ধৰণৰ। কিন্তু সেই প্ৰচাৰ কৰাৰ মাজতে এইবিলাকৰ পৰিৱেশৰ মাজতে বড়োসকলে আকৌ মানুহে যিয়ে নকওক গাঁওখনত যিটো বাথৌ ফটাই দি পূজা পাতল কৰা সেইটো আজিলৈকে অটুট ৰাখিলে। আৰু সেইটোৰ কাৰণে বড়ো জাতি ভাষা, কলা, সংস্কৃতি, তেওঁলোকৰ সাজপাৰ, তেওঁলোকৰ সমাজৰ ৰীতি নীতি লৈ ফালে আছে। হয়, বড়োবিলাকক চবেই অলপ দিগদাৰ পায়, কাৰণ বড়োৱে বেলেগৰ লগত এছিমিলেট হ'ব নোৱাৰে, মিলি যাব নোৱাৰে। আৰু সেই মিলি যাব নোৱাৰাৰ কাৰণে এই কিবা নতুন বস্তুত মানে কোনোবাই মানে কিবা কৰিব খুজিলে তাত বড়োবিলাকৰ অলপ গণ্ডগোলটো হয়। এইটোৱে মেছেজটো চবে আধ্যাত্মিক লাইনটোত গুৰুত্ব দিব লাগে, এইটোৱেই আমাৰ জীৱনৰ মূল। গতিকে আমাৰ কোনো যদি ঈশ্বৰৰ প্ৰতি বিশ্বাস নাথাকে, ঈশ্বৰৰ মানে কিবা যদি আমি সদায় নিজক সমৰ্পণ নকৰোঁ, আৰু যদি তেনেকুৱা ধৰণৰ মাধ্যমেদি আমাৰ ভৱিষ্যত প্ৰজন্মক আমি যদি পৰিচয় কৰি নিদিওঁ, তেতিয়া মানুহ বিশৃংখল হৈ যায়, কাকো নামানা হৈ যায়, নিয়ন্ত্ৰণহীন হৈ যায়। এতিয়াতো আপোনাৰ অসমত চব সমস্যা সমাধান হৈ গ'ল, এটাহে মাত্ৰ সমস্যা আছে, কোনেও লিডাৰ নামানে। তো লিডাৰ নামানাটো যদি মানিব লাগে, তেতিয়াহ'লে এই যে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে যিটো শিকাই গৈছে, মনসিং সিং বৰায়ে যিটো শিকাই গৈছে আমাৰ সমাজবিলাকত, এই শিকাই যোৱাটো পুনৰ আমি আমাৰ সকলো লোকক, আমাৰ নতুন প্ৰজন্মক আমি শিকাব লাগিব, যাহাতে আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে কোনো ডাঙৰক অসন্মান নকৰে, অপব্যৱহাৰ নকৰে, ডাঙৰৰ কথা শুনে, আৰু ডাঙৰক যাহাতে সৰুবিলাকক মৰম কৰে, উপদেশ দিয়ে। এই পৰিৱেশটো আমি আনিব লাগে, আৰু অসমৰ এতিয়া সেইটো অভাৱ হৈ আছে, আৰু সেইটোকে এইটোৰ ছিষ্টেমৰ দ্বাৰাহে পুনৰ আমি আমাৰ সমাজখনক আনিব পাৰিব। গতিকে চবে ইয়াত এতিয়া পুনৰ মনোযোগ দিব লাগে। बाक्सा जिल्ला खख्लाबारि हजुआ सकनि के रडजों थांनाय लामायाव थानाय एमबी रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैनो फाहामनो हानाय गोदान OCA मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गाव गावनि मबाइल ग्लास बायनायखौ एमबी रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे एमबी रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास, मबाइल टेम्पार, मबाइल चार्ज, हेडफोन, पेन ड्राइभ, मेम'रि आरो मबाइल बेटारि, कम्पिउटार, माउस, कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन। एमबी रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि एमबी रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।